अन्थाइबारि भिसिडिसिनि मासिगिरि आब्दुल जलिल खाना गावनि रां बाहायनानै भावरागुरि दालांखौ रिपेयारिं खालामो। गसाइगावनिफ्राय दतमा जानानै क'क्राझार थांग्रा पिडब्लिउडि लामानि भावरागुरियाव गुरुपेला दैसानि सायाव थानाय पाक्का दालांनि गेजेराव गुगानानै गिदिर हाखर जानाया बे लामाजों हान्थिग्रा सुबुंफोरनि थाखाय खैफोद गोनां जादों। सानफ्रोमबो गोबां बिबांनि गारि मटर खारनाय आरो फरायसा फरायसुलिफोरजों लोगोसे रोजा रोजा रायजो राजाफोरा हान्थिनाय बे लामायाव थांनाय माखासे साननिफ्राय जोबोर जेंनानि मोगा-मोगि जाबोदों। रायजोफोरनि बेफोरबादि जेंनाखौ नुनानै इउपिपिएल हान्जानि अन्थाइबारि भिसिडिसिनि मासिगिरि आब्दुल जलिल खाना गावनि रां बाहायनानै दालांखौ रिपेयारिं खालामनानै होयो। बिथांनि बेफोरबादि खामानि मावनानै होनायखौ ओनसोलनि रायजोफोरा गोजोननाय फोरमायनायजों लोगोसे भिसिडिसिनि मासिगिरि बिथांखौ साबायखर बावो। পোনপ্ৰথমে মই সংবাদ মাধ্যমক মই ধন্যবাদ জনাইছোঁ, কাৰণ আমাৰ ইয়াত আহিছে। আৰু দ্বিতীয়তে হ'ল আমাৰ অন্তৈবাৰী ভিচিডিচি চেয়াৰমেন ডাঙৰীয়া ইমান এটা ধুনীয়া পদক্ষেপ নিছে, তাক মই বিশেষকৈ আমাৰ অন্তৈবাৰী প্ৰাইমেৰী ইউপিপিএল পাৰ্টিৰ ফালৰ পৰা বিশেষ ধন্যবাদ জনাইছোঁ। আমি যদি সমাজত এনেকুৱা সৰু কামবিলাক যদি আমি কৰিব পাৰোঁ, প্ৰত্যেকটোৱে নিশ্চয় সৰু হওক ডাঙৰ হওক কিবা এটা অসুবিধা হয়তো সলভ হ'ব বুলি মই ভাবোঁ। তো গতিকে এটা আমাৰ নাগৰিক হিচাপে এটা আমাৰ সকলোৰে কৰ্তব্য, কাৰণ এইবিলাক ৰাস্তা বা এইবিলাক যদি দলং এতিয়া ৰিপেয়াৰিং যদি কৰিব যোৱা হয় এটা সময়ৰ বিশেষ প্ৰয়োজন হ'ব। গতিকে আমি যদি নিজাকৈ আমি সমাজৰ এক সুচিন্তা ব্যক্তি হিচাপে যদি আমি নিজে অলপ যেতিয়া অলপ প্ৰব্লেম হৈছে তেতিয়া যদি আমি সলভ কৰি দিব পাৰোঁ, যাতে এইবিলাক আৰু ভৱিষ্যতে ইমান ডাঙৰ আৰু প্ৰব্লেম নহ'ব বুলি মই ভাবোঁ। তো গতিকে বিশেষকৈ মই ধন্যবাদ জনাইছোঁ। আৰু ইয়াত যিখিনি আমি ৰাইজে ইয়াত সহযোগিতা কৰি আছে মই সকলোকে ধন্যবাদ জনাইছোঁ। लोगोसेनो दालां रिपेयारिं खालामनाय भिसिडिसिनि मासिगिरि आब्दुल जलिल खाना जों बयबो रायजोनि खामानि मावनांगौ होनना ओरैबायदि बुङो। হয়, মই আমাৰ সমাজ সমষ্টিৰ অন্তৈবাৰী ভিচিডিচিৰ চেয়াৰমেন হয়। আমাৰ বৰ্তমান চৰকাৰ ইউপিপিএল পাৰ্টি আৰু এইবোৰ এটা আদৰ্শ আছে যে আমি সমাজত কাম কৰিব লাগে। এইটো আমাৰ পাৰ্টিৰ আদৰ্শ। আৰু পাৰ্টিৰ এজন কৰ্মকৰ্তা হিচাপে মই দেখা পাইছোঁ, মই ভাড়াগুৰি বাজাৰত অহা যোৱা কৰোঁ, মই ইয়াতে মই দেখা পালোঁ যে ইয়াত ডাঙৰ এটা গাঁথা হৈ আছে। সেই গাঁথাটো কোনেও চকু দিয়া নাই, মোৰ চকুত পৰিলে। আৰু পৰাৰ পিছত মই এটা ভাবিলোঁ যে ইয়াত ডেইলি কমচে কম হাজাৰ হাজাৰ গাড়ী অহা যোৱা কৰে, আৰু লগতে এখন স্কুল আছে আমাৰ। এই স্কুলখন ময়ো পঢ়িছিলোঁ, ডাঙৰ এখন স্কুল। ইয়াত মোটামুটি 12-13জন ছাত্ৰ আছে, এইবিলাক অহা যোৱা কৰে, চাইকেলেৰে যায়, বাইকেৰে যায়, কিবা দুৰ্ঘটনা হ'ব পাৰে। সেইটো মোৰ মনত ধাৰণা আহিল যে এইখিনি কাম যদি মই চেয়াৰমেন হিচাপে বা ইউপিপিএলৰ কৰ্মকৰ্তা হিচাপে এজন ব্ৰিটিছ নাগৰিক হিচাপে এইখিনি কাম কৰি দি যদি সকলো মানে এটা কি হয় সুবিধা হয়, এই সুবিধাৰ ক্ষেত্ৰত মই মোৰ নিজৰ গাঁঠিৰ মানে পইচাৰে সেইখিনি মই মেৰামতি কৰি দি আছোঁ, যাতে ৰাইজৰ মংগল হয়।